শান্তনা থাকি পেলাই এবাৰ বনোৱাটোৱে এইটো কিন্তু অসমীয়া ভাষাত চিঙৰা বুলি কয়। গান্ধী জয়ন্তীৰ বহুত বহুত শুভেচ্ছা। হেল্ল' ফ্ৰেণ্ডছ, আজি 2 অক্টোবৰ 2 অক্টোবৰ এয়া এইবোৰ চব ৰেডি হৈ গৈছে। আজি হলিডে আমাৰ এইবোৰ ৰেডি হৈ গৈছে। আজি ক'ৰবাত 2 অক্টোবৰ চবৰে অফিচ বন্ধ, কাম বন্ধ, একো নাই। তো আমি চব এতিয়া ফুৰিব যাম। ক'ত যাম ফুৰিব? ফুৰিব যাম ক'ত যাম ফুৰিব? চন্দ্ৰপুৰ ফুৰিব যাম চবে। এইজনে লৈ যাব আমাক। ক'ত যাম? আমি এতিয়া যাম পানীখাইটিৰ পৰা অকণমান আগত। অ'কে, এতিয়াই নকওঁ, মই গন্তব্যস্থান পাওঁ তাৰপিছত আমি দেখাম। য়েছ। আৰু আমাৰ এইবিলাক মানুহ আছে। এয়া এজন আৰু এজন আছে ক'ৰবাত সোমাই আছে, কাপোৰ চাপোৰ চেঞ্জ কৰি আছে। সেইজন এজন এয়া তো ব'লক ফ্ৰেণ্ডছ, আমি গৈ লওঁ, তাৰপিছত দেখাই আছোঁ ক'ত গৈ পাম। আজি 2 অক্টোবৰ স্পেচিয়েল, গান্ধী জয়ন্তী স্পেচিয়েল, আৰু সকলোকে গান্ধী জয়ন্তীৰ বহুত বহুত শুভেচ্ছা মোৰ ফালৰ পৰা, মোৰ বন্ধুসকলৰ ফালৰ পৰা সকলোকে বহুত বহুত গান্ধী জয়ন্তীৰ শুভেচ্ছা। ব'লক। আহি আমি এখন এইখিনি চানকা ৰিজৰ্ট বুলি কয়, এই ৰিজৰ্টখনত এতিয়া আমি গৈ আছোঁ, পাবই হৈছোঁ আৰু। ধুনীয়া ব্ৰিজ এখন পাইছোঁ, ধুনীয়া পৰিৱেশ, খুবেই ধুনীয়া পৰিৱেশ। আৰু বন্ধুসকল, এই ব্ৰিজখনত, এই দলংখনত নামাৰ কাৰণটো হ'ল এই দলংখন অকণমান দুৰ্বল, গতিকে আমি গাড়ীখনৰ পৰা নামি দিছোঁ আৰু গাড়ীখন এতিয়া পাৰ হৈ গ'ল, আগত এয়া ৰৈ আছে। আকৌ আমি যাত্ৰা আৰম্ভ কৰোঁ চানকা ৰিজৰ্টলৈ। ফ্ৰেণ্ডছ, আহি আমি চানকা ৰিজৰ্ট পাই গ'লোঁ। আপোনালোকক দেখাই আছোঁ ধুনীয়া এই পৰিৱেশ। এইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন এইটো, আৰু এটা উইকত হৈ যাব চানকা ৰিজৰ্ট। এইবিলাকত টেণ্ট হ'ব, টেণ্টত আমি মষ্ট প্ৰবেবলি নেক্সট উইক আহি থাকিম, তেতিয়াও মই আপোনালোকক ভিডিঅ' দিম। টেণ্টত থকাৰ এটা মজা বেলেগ। আৰু ইয়াত সন্মুখত আপুনি চাওক ব্ৰহ্মপুত্ৰ। আহক এইখন চাওক ব্ৰহ্মপুত্ৰ। ডাঙৰ মাছ আছে ইয়াতে, মাছৰ শব্দ। ক'ত মাছৰ শব্দ? অঁ, অজস্ৰ মাছ আছে ইয়াতে। আচ্ছা। কেনে লাগিছে ইয়াত আহি? বিৰাট ধুনীয়া, যাব পাৰিম ন দাদা? বিৰাট ধুনীয়া লাগিছে, বহুতেই ধুনীয়া, বঢ়িয়া। আমি নেক্সট উইক আহিম আৰু ইয়াতে থাকিম। চাব আহিলোঁ, মজা। এইটো ঘৰ চাওক, এইটো বনি আছে, বাঁহৰ ঘৰ। এইটোত থাকি কি মজা লাগিব ভাবক, যেতিয়া এইটো ৰেডি হৈ যাব, বাঁহৰ ঘৰ। এইবিলাক খুবেই এটা সুন্দৰ পৰিৱেশ, খুবেই ভাল লাগিল। আজি ফুৰিব আহিছোঁ, আজিলৈ যাওঁ, অহা সপ্তাহত হয়তো থকাকৈ আহিম। এই ব্ৰিজখন, এই দলংখন আকৌ পাইছোঁ। আমি পাৰ হ'ম এতিয়া এই দলংখন, আৰু এতিয়া আমি গুৱাহাটী অভিমুখে। চ' ফ্ৰেণ্ডছ, আজি শেষ হ'ল গোটেই দিনটো।
বঢ়িয়াকৈ ঘূৰিলোঁ চানকা ৰিজৰ্ট। এতিয়া এখন লাষ্ট এখন ৰেষ্টুৰেণ্টত আমি চাহ খাম, মা দেউতা ফেমিলি ৰেষ্টুৰেণ্ট। শান্ত নাথাকি পেলাই এইবাৰ বনোৱাত ধৰিছে। হা এই কি বনাই আছে চাওক, এইটো কচুৰি কচৰি বনাই আছে, কচুৰি আৰু এইটো সমোসা চিঙৰা চিঙৰা আৰু পিঁয়াজি কচৰি বনোৱাত ধৰিছে। খোৱাত শান্তি নাই, এয়া বনোৱাত ধৰিছে। আপোনালোকে আহিব, নতুনকৈ দোকান খুলিছোঁ মই অঁ চন্দ্ৰপুৰৰ ফালে আছে দোকানখন। অঁ গতিকে অতি সোনকালে আহিব আৰু টেষ্টি টেষ্টি চিঙৰা টেষ্ট কৰিব ধুনীয়াকৈ। থেংক ইউ, ধন্যবাদ। আহিব দেই আহিব খাবলৈ। খাবলৈ আহিব, দেখিছেনে? অঁ কি 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 খাই আছো? এইটো কিন্তু অসমীয়া ভাষাত চিঙৰা বুলি কয়। য়েছ, আৰু আমি বৰ্তমান আছোঁ চন্দ্ৰপুৰত। চন্দ্ৰপুৰ। আল্টিমেট চিঙৰা প্লাছ এইখিনি চাটনি। চাহটো কেনেকুৱা? চাহটো এক মিনিট, মামুনি খাইছে চাহটো মজা, চাহ মজা। হাকাত টেষ্ট কৰিব খালে আপোনালোকে। বঢ়িয়া সুন্দৰ। ইয়ালৈ আহিব, আহি চিঙৰা চাহ খাব আৰু আমাৰ পষ্টটোত লাইক কমেণ্ট কৰিব। য়েছ 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 টেষ্টি চিঙৰা। য়েছ।